নতুন ভিডিঅ' লৈ বন্ধুসকল অসমীয়া চিনেমা শ্ৰী ৰঘুপতি ৰিলিজ কৰা প্ৰায় আজি 11 দিন কমপ্লিট হ'ল। এই ভিডিঅ'ৰ জৰিয়তে মই ক'ম অসমীয়া চিনেমা শ্ৰী ৰঘুপতি 11 দিনত টোটেল কিমান কোটি কালেকশ্যন কৰিলে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধু বান্ধৱীসকল, ধুনীয়া কাহিনী আৰু এক্টিং সুন্দৰ। শ্ৰী ৰঘুপতি বলিউড চিনেমাতকৈও কম নহয়। ইমান ধুনীয়া চিনেমা ৰবি দাই অসমবাসীৰ বাবে আগবঢ়াই দিলে। শ্ৰী ৰঘুপতি গোটেই অসম হিলাই আছে আৰু অকল অসমতেই নহয়, বাহিৰৰ ষ্টেটতো চলি আছে। টোটেল অল ইণ্ডিয়া বক্স অফিচত কিমান কালেকশ্যন কৰিলে সকলো কম। শ্ৰী ৰঘুপতি টোটেল বাজেট 2 কোটি আছিল আৰু প্ৰথম 7 দিনত টোটেল ইণ্ডিয়া বক্স অফিচত গ্ৰছ কালেকশ্যন 3 কোটি 30 লাখ। শ্ৰী ৰঘুপতি 11 দিনত টোটেল ইণ্ডিয়ান বক্স অফিচ গ্ৰছ কালেকশ্যন কৰিলে 5 কোটি 52 লাখ টকা। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।